हेलो फ्रेंड्स কি খবৰ সকলোৰে ভালনে আমাৰো ভাল আৰু আজি ভিডিওটো দেৰিয়ে হ'ল আৰম্ভ কৰা মানে গধূলিয়ে হ'ব এতিয়া পিছবেলাৰ পৰা ষ্টাৰ্ট কৰিছো আৰু হুন্দেহা হৈ আছে ভিতৰত আমি এফালে বহি আছো এফালে ভন্টি আছে মই আছো তাই চাকি ঠিক কৰি আছে গধূলিকে জ্বলাবলে কাৰণ আজি যেহেতুকে কাতি বিহু এয়া অমিতা চাকি এয়া পথাৰত জ্বলাবৰ কাৰণে আৰু বাকি এইবিলাক মাটি চাকি ঠিক কৰি আছে তাই নুলাই লুকাইছে মানে তেতিয়া হলে দেখুৱাই যাম এতিয়াৰ পৰা অকণমান আমিনো কেনেকৈ কাতি বিহু উদযাপন কৰো আপোনালোকেও চাব আৰু হেখত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে তেতিয়া হলে চাই যাব ভিডিওটো এই জনিয়া মাহুন দেহা হেপি কাতি বিহু কৈ দিয়া সবকে হলো হেপি কাতি বিহু তাই আমনি কৰি আছে কি হৈছে জানো এতিয়া হেয়া দৰৱ খুৱাই দিছে তাই পটা অকণমান দেখিছে এইটো দুষ্ট মুখত মাৰিছে ঠেপ ঠেপকে আৰু পথাৰলৈ যাম বুলি ভাবিছিলোঁ এতিয়া তাই দিগদাৰ কৰি থকা দেখি নাযাওঁ মা আৰু ভণ্টি যাব ভণ্টিয়ে ভিডিঅ' কৰি আনিব অকণমান মই কৰিমগৈ বুলি ভাবিছিলোঁ কিন্তু এতিয়া যিহেতুকে মোৰ নহ'ব যোৱাটো তাইয়ে কৰি আনিব এয়া আমি আহি পালো পথাৰ আৰু ইয়াত আমি চাকি জ্বলাবলৈ আহিছোঁ মা মই আৰু পাপা এয়া চক ধাননি পথাৰ সিফালে চাকি জ্বলালেই আৰু এয়া আমাৰ মা চাকি জ্বলাব লৈছে আন্ধাৰ হৈ আছে গতিকে ভিডিঅ'টো ভালকৈ ইয়াত দেখি নাপাব ভালকৈ পোহৰ নাহিব আন্ধাৰ হৈ আছে কাতি বিহু তেনেকৈ পথাৰত চাকি জ্বলালে কয় যে পোক পৰুৱা এইবিলাক নিবাৰণ হয় বুলি কয় সেইটো কাৰণে চাকিটো দিয়া হয় কোনো যাতে পোক পৰুৱা অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে প্ৰাৰ্থনা জনাইছে ওলাই কৰি ৰেডি কাতি বিহুৰ কাৰণে আৰু এইফালে দেখিছে পিছফালে চব চাকি জ্বলালে এতিয়া গেটৰ ওচৰলৈ আহিছোঁ আৰু আন্ধাৰ ভণ্টিয়ে এইফালে মোবাইলৰ ফ্লাছ জ্বলাই আছে তেনেকৈ ভিডিঅ' কৰিছোঁ এয়া এইজনী মেখেলা চাদৰ পিন্ধি একদম গোটেই ৰেডি আৰু এইফালে এইবোৰ দিনত দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু দেখুৱাব নোৱাৰিলোঁ হেপী কাতি বিহু গোটেই একেবাৰে সাজি কাচি দুজনী আৰু দেখুৱাই যাম এতিয়া চাকিখিনি কি ধুনীয়া লাগিছে চোৱা অকণি পিছফালে তো এতিয়া আন্ধাৰ হৈ আছে দেখি মোবাইলত উঠা নাই ভালকৈ আজি কি হ'ল গধূলিতে কাৰেণ্টডালো গ'লগৈ বৰ দিগদাৰ ফালে ভণ্টিয়ে সেইকাৰণে মোক হেল্প কৰি আছে মোবাইল চোবাইল জ্বলাই দুইজনী এতিয়া আহিছোঁ গেটৰ ওচৰলৈ গেটতো মায়ে জ্বলাই থৈ গ'ল আমি চাবলৈহে আহিছোঁ আৰু বেটি আছে বাপেকৰ কোচত আছে তাই
সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ জগাই ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি কালৰ পেলংখি হেৰাইল চেতনতাৰ মুখ্যৰূপে তজু বাক্যমৃত কৃপায়ে হিংসিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মুকয় উদ্ধাৰ সৰু বৰগ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে আকাশে গৰুড স্কন্ধে ক্ৰধৰি হৰি দেখি সুবৰ্ণৰ পদ্মধৰি বোলে দুখে আৰ্ত নাৰী নমো ভগৱন্ত গুৰুলৈ উদাক কৰি ৰাম নমো ভগৱন্ত গুৰুলৈ উদাক কৰি নমো কৰিলানে প্ৰাৰ্থনা গালোঁ আৰু আপোনালোককো সেয়া দেখুৱালোঁ অকণমান এতিয়া শৰাই ভাঙিব প্ৰসাদ খাম ইফালে এয়া ইয়াত হৈ গ'ল মায়ে শৰাই চৰাই ভাঙি ভিতৰলৈ নিছে এতিয়া প্ৰসাদ খাম ন প্ৰসাদ খাবানে ব'লা তেতিয়াহ'লে খাই লওঁ তাৰপিছত আকৌ লগ পাম প্ৰসাদ খাই আহিলোঁ আৰু এফালে প্ৰসাদ খাই বাইদেউক গা ধুৱাবলগীয়া হৈ গ'ল কাৰণ গোটেই একদম গায়ে মূৰে লগাই ল'লে গৰম পানী দি গাটো ধুৱাই দিলোঁ আৰু কাপোৰ চাপোৰ সলামগৈ এফালে আৰু ভণ্টিয়ে লালে ময়ো সলামগৈ এতিয়া আৰু কি খালা কি সোমালা চাওঁ চাওঁ মুখখন নেমেলে চোৱা চানা বাকলি কাবেলি বুটৰ বাকলি পেহী আকৌ জোকাই আছে আকৌ জোকাই দিয়ে সি চুলি পানীয়াইছে শুনো আৰু সেয়া অকণমান দেখুৱালোঁ আমি কেনেকৈ কাতি বিহু পাতিলোঁ আৰু পিঠা চিঠা বনাইছিলোঁ সেয়া দেখুৱাবলৈ নহ'ল তেল পিঠা এতিয়া বনাবহে
মই সেয়া দুখন পিঠা বনালোঁ আৰু লস্কৰা বনাবলগীয়া আছে। আজি বনাওঁ নে কাইলৈ বনাওঁ, আজি নহ'বগৈ চাগে, কাইলৈ বনাম চাগে বিহু শেষ হোৱাৰ পিছত। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে প্লিজ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কেলৈ খাইছা এডাল? আৰু যিসকলে মোৰ চেনেলটোত নতুন হয় সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই। বাই বাই কৰি দিয়া। এইবোৰ নাখায় এইবোৰ চি বাই বাই দি দিয়ে। বাই 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 বাই। অঁ বাই বাই দিছোঁ।